নমস্কাৰ, মই পৰিণীতাই কৈছোঁ আৰু মোৰ চেনেল পৰিণীতাছ ভইচলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকলৈ পাপু আৰু নিকিৰ লাভ ষ্টৰী প্ৰথম খণ্ডটো শ্বেয়াৰ কৰিছিলোঁ, গতিকে আজি ছেকেণ্ড খণ্ডটো লৈ আহিছোঁ। আৰু যদি কোনোবাই ফাৰ্ষ্ট পাৰ্টটো শুনা নাই, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, শুনিব পাৰিব। গতিকে আহকচোন ছেকেণ্ড পাৰ্টটো শুনো। আৰু এদিন মই তাইক ক'লোঁ, তোমাৰ মাতটো শুনিব মন গৈছে, কাৰণ আমি কেতিয়াও ফোনত কথা পতা নাছিলোঁ। তেতিয়া তাই ক'লে, কাইলৈ ইভিনিং ফোন কৰিবা। তাৰপিছত নেক্সট দিন মই তাইক ফোন কৰিলোঁ। তাই ফোনটো ৰিচিভ কৰি অকণমান টাইম একো মাত দিয়া নাছিল। তাৰপিছত আকৌ ফোনটো কাটি মই কল বেক কৰিলোঁ আৰু মই ক'লোঁ, একো মাত দিয়া নাছিলা যে? তেতিয়া তাই কান্দি উঠিছিল আৰু কৈছিল, কেতিয়া লগ পাম তোমাক? তুমি কেতিয়া ঘৰলৈ আহিবা? তোমাক মিছ কৰি আছোঁ বহুত। তেনেকৈ কৈয়ে তাই কান্দি কান্দি ফোনটো কাট কৰি দিলে। তেতিয়া সঁচাকৈ মোৰো বেয়া লাগি গৈছিল মনটো, কাৰণ মই ঘৰৰ পৰা বহুত দূৰত আছোঁ। তাইক লগ কৰিম বুলি ক'লেও লগ কৰিব নোৱাৰোঁ। তাৰপিছত তাইক মেছেজ কৰিলোঁ, সোনকালে যাম আৰু তোমাক লগ কৰিম গৈয়ে। তেতিয়া তাই ক'লে, জানো তুমি মোৰ মনটো ভাল লগাবলৈ কৈছা, তুমি আহিলে 3 বছৰমানৰ পাছতহে আহিবা। আৰু তেনেকেই আমাৰ ৰিলেশ্যন চলি আছিল। এদিন তাই আমাৰ ৰিলেশ্যনৰ কথা ঘৰত কৈছিল। তাই মোক ভাল পোৱাৰ কথা, কিন্তু আমাৰ কাষ্ট বেলেগ হোৱাৰ কাৰণে একচেপ্ট নকৰিলে মোক। পিছত নিকিয়ে লাহে লাহে মোৰ লগত কথা পাতিবলৈ কমাই দিলে। নাজানো হঠাৎ আমাৰ জীৱনলৈ কি আহি গ'ল আৰু তাই মোক ইগন'ৰ কৰিব ধৰিলে। আৰু এদিন মই তাইক সুধিলোঁ, তোমাৰ কি হৈছে? তাই মোক সকলো কথা ভালদৰে বুজাই ক'লে। তেতিয়া ময়ো বুজিলোঁ আৰু সেইকাৰণে আমি মেচুৱেৰ্ড ভাবি দুয়োজনে দুয়োজনৰ লাইফৰ পৰা আঁতৰি আহিলোঁ। কেৱল এইটোৱে বিচাৰোঁ, তাই যাতে সদায় সুখত থাকে, ভালে থাকে। মোৰ ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা। আৰু এনেকৈ আমাৰ ভালপোৱা আধৰুৱা হৈ ৰ'ল। এইখিনিতে এটা কথাই সকলোকে ক'ব বিচাৰিম, এইটো নহয় যে ভাল পালেই কাৰোবাক আমি আমাৰ নিজৰ কৰিব পাৰিব লাগিব, কিয়নো সঁচা প্ৰেমৰ কেতিয়াও সুখী সমাপ্তি নাই, কিয়নো সঁচা প্ৰেম কেতিয়াও শেষ নহয়। গতিকে সঁচা ভালপোৱা কেতিয়াও বেদনা হ'ব নোৱাৰে, ই সদায় উৎসাহ উদ্দীপনাহে দিয়ে। বেয়া উদ্দেশ্যেৰে জীৱন ধ্বংস কৰা বা ব্ৰেকআপ হোৱাৰ পিছত প্ৰতিশোধ লোৱাটো সঁচা ভালপোৱা হ'ব নোৱাৰে। গতিকে জীৱনত ভাল বেয়া সকলো থাকে, সেয়েহে কেতিয়াও আমি ভাঙি পৰিব নালাগে।